আখিলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম। হাই বন্ধুহঁত, মই জিত। আজি আপোনালোকৰ আগত লৈ আহিছোঁ গুৰুমানৰ আত্মজীৱনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। গুৰুমান তেওঁৰ জন্মস্থান অমৃতসৰ, পাঞ্জাৱত। জন্ম তাৰিখ 26 এপ্ৰিল 1981 চনত আৰু বয়স তেওঁৰ 37 বছৰ। তেওঁৰ হাইট 6 ফুট 1 ইঞ্চি, ৱেইট 89 কেজি। গুৰুমান এনেকুৱা এজন ব্যক্তি যিয়ে ইণ্ডিয়াক ফিট বনাব বুলি সিদ্ধান্ত লৈছে। তেওঁ মিছন ইণ্ডিয়া ফিট কৰিবলৈ চেষ্টা কৰি আছে। গুৰুমান আমেৰিকাত থাকি ইণ্ডিয়াক ইউটিউবৰ জৰিয়তে ফিটনেছৰ সকলো ধৰণৰ জ্ঞান দি আহিছে আৰু তেওঁ ফিটনেছ সকলো ধৰণৰ জ্ঞান ফ্ৰীত দি আহিছে। আজিৰ তাৰিখত গুৰুমান ইণ্ডিয়াৰ টপ অনলাইন ফিটনেছ ট্ৰেইনাৰ ভিতৰত এজন। গুৰুমান 16 বছৰ বয়সত, যিহেতু 1997 চনৰ পৰা জিম কৰিবলৈ ধৰিছে। 1 বছৰ ট্ৰেইনিঙত ভাল ৰিজাল্ট নোপোৱাৰ কাৰণে তেওঁৰ বডি গ্ৰোথ ভাল নহ'ল। যিহেতু ট্ৰেইনাৰ ভাল নাছিল আৰু ডায়েটৰ বিষয়ে একো ভালদৰে জ্ঞান নাছিল। তাৰ কিছুদিন যোৱাৰ পাছত গম পালে যে জিম কৰাৰ লগতে ডায়েট ভাল কৰাৰ কথা আছে। তাৰপিছত গুৰুমান নিজে ডায়েট প্লেন বনালে। তাৰপিছত বডি গ্ৰোথ ভাল হ'ব ধৰিলে। গুৰুমান ফেমিলিৰ লগত কেলিফৰ্ণিয়াত শ্বিফ্ট হ'ব লগা হয়। কেলিফৰ্ণিয়াৰ জিমত ৱৰ্কআউট কৰি থকা সময়ত এগৰাকী লেডীয়ে গুৰুমানক দেখি সুধিলে যে আপুনি ক'ৰ পৰা বিলং কৰে। তেতিয়া গুৰুমানে কয় যে আই এম ইণ্ডিয়ান। তেতিয়া মহিলাগৰাকী আচৰিত হৈ যায় আৰু কয়, আজিলৈকে ইণ্ডিয়াৰ মানুহক এনে ফিট হোৱা দেখা নাই। তাৰপিছত গুৰুমানে নিজৰ মনত কুৱেশ্যন সুধিলে, মোৰ তাৰিফ হ'ল নে কথা শুনোৱাই গ'ল। গুৰুমান দিল্লীলৈ আহে আৰু আহি এয়াৰপৰ্টৰ চাৰিওফালে মন দি চাবলৈ ধৰিলে যে ইণ্ডিয়াৰ মানুহ কিমানখিনি ফিট। তাৰে 90% মানুহক গুৰুমানে আনফিট দেখিলে। পিছত গুৰুমানে ইণ্ডিয়াৰ মিছন ইণ্ডিয়া ফিটৰ বাবে কাম কৰিবলৈ ধৰিলে। তেওঁৰ গভাৰমেণ্টৰ আৰু ইণ্ডিয়াৰ জিম ট্ৰেইনাৰ সকলোক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছিল। পিছে সফল নোহোৱাত তেওঁৰ ফিটনেছ প্লেনৰ কথা টি-চিৰিজক জনাবলৈ ধৰিলে। টি-চিৰিজে গুৰুমানৰ ফিটনেছ প্লেন পচন্দ হোৱাৰ কাৰণে 5 বছৰৰ এগ্ৰিমেণ্ট কৰিলে। তাৰপিছত গুৰুমান এক্সাৰচাইজ নিউট্ৰিচনিষ্ট এনেকুৱা প্ৰগ্ৰেম বনাই আপলোড কৰাৰ পিছত গুৰুমানে সকলো মানুহৰ ছাপোৰ্ট কৰিবলৈ ধৰিলে আৰু সেয়েহে তেওঁ আজি লাখ হিচাপে ফেন। তাৰপিছত গুৰুমানৰ নিজৰ চেনেল ক্ৰিয়েট কৰিলে, গুৰুমান ফিটনেছ। তাত প্ৰডাক্টৰ ৰিভিউ প্ৰগ্ৰাম বনাবলৈ ধৰিলে। তাতো সেই একে ধৰণৰ লাখ হিচাপে ফেন। গুৰুমান এজন এডভান্স ফিটনেছ ট্ৰেইনাৰ, স্পৰ্ট নিউট্ৰিচনিষ্ট স্পেচিয়েলিষ্ট, ষ্ট্ৰেংথ কোচ এনেকুৱা 6টা ইণ্টাৰনেশ্যনেল ডিগ্ৰী তেওঁৰ ওচৰত আছে। গুৰুমান এজন আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ফিটনেছ ইউটিউবাৰ। গতিকে এয়া আছিল গুৰুমানৰ আত্মজীৱনৰ বিষয়ে কিছু কথা। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিশ্চয় ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ আপডেট বা কিছুমানৰ ভাল বডি বিল্ডাৰ, এজন ভাল নামী বিষয়ে জানিবলৈ হ'লে মোৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। গতিকে ধন্যবাদ।